খাওঁ এই বৰে পুৱাই পুৱাই পেট খালে পালাকে ভাল। মিৰাম কি বাল ভাবিছা যৌ এই ভৰ্তিপুৰ বিলাকিলে কাম নাপা এই পুৱাই যাব লাগব। বাল এই বৰে পুৱাই 4টা বজাতে তই বাল কামত যাবি যাম এলা দালি চালি মজে মজে লাগে আনছে দিওঁ মাইনাৰে কিহেদি ভাত খাই পঠিছে 4টা বজাতে। কতে ক'ত দালি লাগিছে তো কি কথা কয় মিছপা লাগিল ৰ গেছি না চাচো ৰাতিৰে মেকা দালি আহিছিল অলপ সেই মাৰি আহিছোঁ দে আৰু উপায় নাই এই ঘণ্টা পইচা আহিছেও নাই দালি চালি নাই ঘৰত কি কৰবি আৰু উপায় নাই দে এইখিনিয়ে খাইছোঁ আৰু এই তোৰ দালি গেছি মোৰ সেই টেনচন নাই এতিয়া এই 4টা বজাতে উচৰিঙে মাৰিতে ৰছি ৰাস্তা দি হ'লেও যাম দেৱতা আৰু মটকা মাৰি গল চল ভাঙি কি বে কৰে আৰু পঢ়ক অলপমান 5টামান বজাৰ পৰা তেতিয়া যাম এতিয়াতে কামত গেলেও কাম নাপা দেই। ঘণ্টাৰ মা তই কি 10 মিনিটৰ ৰাস্তা বুলি ভাবিছা নেকি 10 কিলোমিটাৰ যাব লাগব নলবাৰী টাউন পাওঁতে 10 কিলোমিটাৰৰ পিছতহে তই কাম পাবি আৰু কাম কৰা মানুহ ঘৰত গেলেও 11টা বজাত দেই ছুটি দিব আৰু আহোঁতে ডাঙৰ মাথা কৰিব পিঠি গম পাইছা সেইকাৰণে সোনকালে যাওঁ পইচা লাগে যদি। বাল ইমান জোৰে জোৰে নাচবি মোৰ ভয় লাগে ইমান পটকত যাবা আহিছে কি ৰকেটৰ দৰে যাবা দিছে ঘণ্টা কি স্পীডত যাবা দিছে তই কাম পাবি দেই এই মিঠু খেচৰা কম আইটিয়া লাগব ৰাস্তাত আইথাক মোৰ পিছে আইথাক ভয়ে ভূত নাই এই পৃথিৱীত মোৰ পিছে আইথাক মেকচক নাই কি কথা কয় ভূত নাই এই পৃথিৱীত আমাৰ ঘৰৰ আপিটোক ভূতে ধৰি বাল কেনা কৰে তাই ভাল ভূতক কয় আৰু গাছত থালি ভাঙি থৈ যায় কিবা ভাঙি থৈ যায় এই কয় ভূত নাই পাগলা দিব মেকচক নাই গাছৰ তলত কোনে কান্দে এই ৰাতি এই শুনছে না শুনা নাই তই এই মোৰ যাৰ তোৰ যাম কান্দে ধৰিছে দেখিছে না দেখা নাই মিৰাম কি চলি কাবাৰ সৰু চলি উঠছি তাকো ভয় কৰিব পাৰিছে 4টা বজাত সৰু চলি গেলা উঠি আৰু কি ভাবিছে এই এতিয়া মই তোৰ কাষ পাইছো বাপ্পাৰে মই জুজু নহয় আহিছিলে 1 মিনিটৰ কাৰণে বাপ্পাৰে মিটু আছে কি ঘৰ বনালাকে এইটো একেদিনৰ ভিতৰতে যা এই কামত যাই নাযায় মাতি আছো তাক মিটু কামত যাবি লাগে মজা দিয়া এই 4টা বজাতে কোনে মাত পাইলাক চালাতে এই চালা টুপনিতে ভাঙিবে আহিলাক মিৰাম নেকি নে মই নাযাওঁ আজি কামত যা ৰতে পেট খালি যা আমাৰ দৰে যাই নাজে যা এটা ঘৰ বানছি না বল ঘৰ বানছি পইচা আছে বোধ দে সেইকাৰণে নাযায় জানি মানুহবিলাৰ পইচা আনি পাৰিছে দেই চব পেট খালি আগত পুলিচ ধুলে বাপাৰে কি এটা কি পুলিচ ধুল তহঁতে 5টা বজাতে ক'ত আছা তহঁতে ভাই কি কৰা কৰে থানা চানা ঘৰত নথৈ যাতে কি কৰা কত তই ভাই পেট খালি কৰ কি কৰা এই ৰয় মই তেল মাৰিম ৰ তই টেনশ্যন নলবি তই কিবা হচ্ছু এনচাৰ কেনে নাই মিৰাম কি তই চৌকে মুতি দিলি দেখোন কি ইমান ভয় কৰা তই মই কৈছো নহয় বুজিছো নহয় মই ছাৰ আমি সুদূৰ লিংনিমাৰা গাঁৱৰ পৰা আহিছিলো আহোঁতে তাৰমানে বহুত টাইম লাগে না আমাৰ দীঘৰ বিলাই হ'লে কামটো নাপায় না 11টা বজাতে বন্ধ হৈ যাওক সেইকাৰণে পুৱাই আহিছিলোঁ সেইকাৰণে আপুনি দেখাব লাগে এতিয়া আপুনি যাব দিলে ভাল আছিল আমাক তোনাৰ এনেকুৱাই নেকি অৱস্থা দা যাওঁতে কাম বিচাৰি যাওঁ তোনাৰো অৱস্থা বেয়া হৈছে আমি অলপ সহায় কৰিব পাৰিলি ভাল লাগিলে হয় আমাৰো সেই দেয়া আমাৰো কুত্তেকি জিন্দগী আনিছে দিয়া আৰু বাচি আছো আৰু কিবাকে দিনে ৰাতি ডিউটিয়ে দি থাকিব লাগে কি বাল বকাই কি বাচি আহিলো ভাল চুৰ কৰিব গৈছো নেকি আমি কাম বিচাৰি আহিছো কি বাচি আহিলো মাথা মাৰাই তই কি চলি জন্ম লগ পাইছিলি তই মোৰ লগত এইটো ষ্টেণ্ড কাম কৰা মানুহ এইটো ষ্টেণ্ড গম পানা ইয়াতে বহ ইয়াতে আহিব মানুহ বিচাৰি
হয় নেকি? মই আজিহে গম পালো। এনাই মই ট্ৰেক্টৰে চেক্টৰে যাই থাকো না, সেইকাৰণে ট্ৰেক্টৰৰ কথা হৈছে মোৰ মাথাত। সেইকাৰণে কৈছো দে বৌ দে। ট্ৰেক্টৰত জানি কি তই সেইকাৰণে গেং মৰা আনিছে, মালে ভাঙে খাই পেলাই বেলছে মৰা। সেইকাৰণে বেমাৰী মুৰ্গী আনিছে যি ডিঙিয়া পাৰবি নাই কি এতিয়া নাচবি আৰু ট্ৰেক্টৰত। কি ক'লা কাই মোক? কিয় ক'লা? ওপৰ মই হয় কি উপাচ হয় কি ভাবিছা? মোৰ কথাটো সঁচা কথা দেই, বেয়া চেয়া নাপাবি আৰ। নাপাওঁ দে বেয়া, কি আৰু বেয়া পাম। সঁচা কথাই হৈছে দে তই। সি মানুহ এটা আহিছে। ভাইটিয়াৰ একদম পাৰ মাতি আছিলে টানবা নেকি? কেইটাকা দিবা লাগিব ন তোৰা কছো? মাতি আছিল নেকি? কেইচিকা দাম পাতি মাতি পেলছি? 18 চিকা না 20 চিকা? এই কি কথা কোৱা? 18 চিকাও নহয় 20 চিকাও নহয়, কি বুলি কয় 6 চিকা দা। কেইটাকা লবা? 6 চিকা হলি 1800 মান কবা পাৰি। 1800 হলি কৰিম আর। খুৰা চাওক, এতিয়া লকডাউনৰ সময় আপুনি মানুহ নাপায়, আমিও কাম নাপাওঁ। বেছি নালাগে যাওক, 1800 টকা দিব। টানি দিম যাওক, হৈ যদি ক'ব। কি গাছত গৰু নুঠা কথা কোৱা? মানুহ উঠে দিয়ক। 1800 টকা লাগে? বাপাৰে, মোৰ মাথা ঘূৰে একদম। একদম মাথাৰ ঘাম মাটিত পৰি পানী ভৰ্তি গেল তলত, দেখছ না? কি কথা কোৱা? 1000 দিম যাও। হয় না কি? হ'ব না কি ক? লাজ আর খেলা বেলা দাম নাই। 1500 দিয়ে যদি যাম, নেদে যদি নাযাওঁ। কি খেলা বেলাৰ কথা ক'লা? কাপোৰৰ দোকান নহয় দিয়া, মানুহ ঘৰত কাম কৰিব যাবা। 1500 নেদাও, 1000 দিম হলে দক নকুদক। 1000 টকাত আমাৰ পাত্তাই মিলবেন নহয়, নকুদক কাম। কেইটা বাজিল চাই মিৰাম। বেছি নহয় 10:30 বাজছি। হাও কি কয় 10:30 বাজছি? যো আজি আর কাম নাই যো। ইতে আধা ঘন্টা পিছত সাপ কুবা দিব, ফেটিয়াব কওঁকে নুকুব, আমাক জিংকে কুবাব পাছা যো। মৰণ নহওক বোলে কয়, 10টা বজাত গেলে ঘুমে আছা? মিৰা মাতে আৰু পেট খালি হেঁতে কাম কৰি পেলাই পইচা লৈ লাক, তহঁতে ঘুমে মৰিছা? মই তোৰ লগত কিয় বিয়া হৈছিলো যি? হাও মাতটা লাগতো বোলে ঘুমাই একদম গলা। মৰণ না উঠ, উঠি পেলাই ঘৰৰ কাম চাম কৰ, কামতো লাগলি। মোৰ মাহঁতে ঘৰটো বান্ধি দিছে তাৰমানে এটা, নহ'লে তই কেনেকৈ মাৰা গেলি হয় কিজানি। তোৰ লগত মই ভাল পাই পেলাই বিয়া পাতিছি, নহা ভাল আছিল। ঘণ্টা পুৱাই কি ভাল বকি চাই? টোপনিটো মাৰবে নেদা? নাযাওঁ কামত? বেটা কামত নাযা, মাইকের টাকা আনি পেলাই খুৱাই আছো তোক, সেইকাৰণেহে বাচি আছা। এতিয়া কামত নাযা, লেকচাৰ দিবা আহিছা। মোৰ চকুৰ পাৰে যা, বকি নাথকিবি ইয়াতে। কি মৰণ নহয় তই চকুৰ আগৰ যাবা কৈছা? তোক আজি ধুলাই কৰো ৰ। বাপা জীৱনৰ বিয়া পাতা শাস্তি পাইছো দে, মই যাওঁ দে বাটত দি বাপা মিৰাম মিতু কেঁচৰা আহিছে দেখোন, এইটো মুখ চুখ কলা কৰি আছে। মিতু কি হলে তোৰ? কি কবি, উপায় নাই দে। ভাল পাই পেলাই বিয়া পাতিছিলো, তিৰি দগৰা মাত দিছে যি মোক। দম দিছিলো অলপ, কি মাৰছি মোক। গাৰ বিহত থাকিব পৰা নাই, জয়লাৰ হয় বিয়ে দোনে কি মাৰছি বেটা। তোক ৰাতিপুৱা মাতপা যাতে আহিলি তই মাত নাখলি হয়। আমিতো কাম কৰা গেছিলো, কাম নাপলো দেচোন। বেটা তোক কৈছিলো না, মই লগ ধৰিছিলো না, এক পঠাইছিলো মিৰামক। আমি চাই বিয়া পাতিছো, ভাল এতিয়া দেখছা আমাৰ লাইফ। চাই বিয়া পাতবা লাগে। মই চাই বিয়া পাতিছিলো, এতিয়া তিৰিক ঘৰত যাই পেলাই দম দিব পাৰিম, কথা নাই। তই ভাল পাই বিয়া পাতিছিলি না, সেইকাৰণে পুৰা মাত দিছি তোক। তই কাম চামত নাযা, ঘৰটো কিনকে বান্ধলি তই? কি কবি, তাইৰ মাক
মাকাতে আহি পেলাই বান্ধি গেছিল দে ঘৰটো। বাপাৰে তই চতালান কপাল লৈ আহিছিলি দে পৃথিৱীত, কিন্তু এতিয়া ভিখাৰী হান কপাল বনাই লৈছা। দে 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 যা যা যা, বেছি টেনশ্যন ল'ব নালাগে যা। এই জেবৰানি তাতে মাৱাক খাই ঘৰত ঘুমে দেখবি। আমি যাওঁ দে আৰু বাদ দি। তই কি মোক এইবাৰ জানছে মাৰ দিবা খুজছা নেকি? মাল খুৱাই পেলাই আৰু বেছিকে মাৰব মোক ঘৰত।